নমস্কাৰ, মই পবিত্ৰ মেছ। আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ইউনিক আছাম আৰু মোৰ ফেচবুক পেজ ইউনিক আছাম। মোৰ ফেচবুকৰ পৰিয়ালটোৰ লগতে মই সকলোকে হাতজোৰ কৰি এটা অনুৰোধ জনাইছোঁ যে বৰ্তমান যিহেতু ভিডিঅ'টো আপোনালোকৰ বাবে বনাইছোঁ, আপোনালোক সকলোৱে গম পায় আছামজিৎ নামৰ এটা ইউটিউব চেনেল আছে আৰু আছামজিৎ নামৰ যিটো ইউটিউব চেনেল, সেই ইউটিউব চেনেলৰ যি স্বত্বাধিকাৰী আবুমণি আৰু আবুমণিৰ যি ভগ্নী দুদিন ধৰি 24 ছেপ্টেম্বৰৰ পৰা নিৰুদ্দেশ হৈ আছে। বেংকলৈ কিবা কামত যাওঁতে বৰ্তমান নিৰুদ্দেশ হ'ল। আজিলৈকে তেখেতক বিচাৰিয়ে পোৱা নাই। তেখেতে এটা কণ্টেক্ট নাম্বাৰ দিছে, যদি তেওঁ কোনো সদাশয় ব্যক্তিয়ে পায় তেতিয়াহ'লে সেই কণ্টেক্ট নাম্বাৰটোত যোগাযোগ কৰিবৰ কাৰণে তেখেতে অনুৰোধ জনাইছে। আৰু আপোনালোক সকলোকে অনুৰোধ জনাইছোঁ, যদি আপোনালোকে কেনেবাকৈ এইটো ক'ৰবাত দেখে, ছোৱালীগৰাকীক ক'ৰবাত দেখে, তেতিয়াহ'লে এই যোনটো তলত নাম্বাৰ ফ্লেছ হৈ আছে সেই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে। আছামজিৎ ইউটিউব চেনেল আৰু লগতে যি ভগ্নী হেৰাইছে বা নিৰুদ্দেশ হৈ আছে, তেখেতৰ যদি কমপ্লিট পায় ফটোকপিও মই দেখুৱাই দিছোঁ ছাইডত। এই ফটোকপি যিগৰাকী আছে যুৱতী, সেই মৰমলগা যুৱতীগৰাকী বৰ্তমান দুদিন ধৰি নিৰুদ্দেশ হৈ আছে। পুলিচক বৰ্তমান কমপ্লেইন কৰা হৈছে যদিও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি ইতিমধ্যে উল্লেখ কৰিছে। আৰু সকলোৱে ভাবিছোঁ, আশা কৰিছোঁ মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যোনগৰাকী যুৱতী বৰ্তমান নিৰুদ্দেশ হৈছে বিচাৰি উলিওৱাত সহায় কৰিব বুলি আশা কৰিছোঁ। সকলোকে অনুৰোধ জনাইছোঁ আৰু অকণমান সহায় কৰি দিব বুলি অনুৰোধ জনাইছোঁ। ধন্যবাদ।